অসমবাসী ৰাইজ দুৰ্ভাগ্যজনক বিষয় যে এতিয়া মানে ফাৰ্ষ্ট ইউনিট টেষ্ট ক্লাছ 9 আৰু 10 ফাৰ্ষ্ট ইউনিট টেষ্ট পৰীক্ষা চলি আছে। ক্লাছ 9 আৰু 10 সমাজ মানে ফাৰ্ষ্ট ইউনিট টেষ্ট পৰীক্ষা চলি আছে। আৰু চলি থকা সময়ত জেনেৰেল ছায়েন্সৰ পৰীক্ষাখন বিজ্ঞান পেপাৰখন অলৰেডি লিক আউট হৈ গ'ল। আজি মই যিটো সময়ত ভিডিঅ' বনাইছোঁ সেই সময়ত আজি হৈছে 22 জুন আৰু পৰীক্ষাটো আছে 25 জুনত। 25 জুনত পৰীক্ষাটো আজি তাৰিখত মানে হোৱাটছআপে ইমানেই ভাইৰেল হৈ গৈছে। আপোনালোকে জানে আজিকালি ল'ৰা ছোৱালী মোবাইল ইউজ কৰে, ইমানেই ভাইৰেল হৈ গৈছে তেওঁলোকে মানে উপায় নাই। এতিয়া মই তাৰ আগতো মানে ইংলিছ পেপাৰখনো তাৰ আগত মানে ফাৰ্ষ্ট পেপাৰখন আছিলে ইংলিছ পেপাৰখনো মানে আউট হৈছে বুলি বা লিক আউট হৈছে বুলি মই খবৰটো পাইছিলোঁ, কিন্তু ইমান মই মানে ইম্পৰ্টেঞ্চ নিদিলোঁ। কিন্তু এই বিজ্ঞান পেপাৰখন যেতিয়া মই অকণমান ইনভেষ্টিগেট কৰিলোঁ তেতিয়া মোক পেপাৰখন মানে কোনোবা এজনে মোক দি দিলে এই বিজ্ঞান পেপাৰখন। যেতিয়া বিজ্ঞান পেপাৰখন যদি এনেকৈ ভাইৰেল হ'ব পাৰে, যদি ফাৰ্ষ্ট ইউনিট টেষ্ট পৰীক্ষাই যদি এনেকৈ যদি ভাইৰেল হয়, ল'ৰা ছোৱালীৰ ভৱিষ্যত কি হ'ব? আজি মই অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু শিক্ষামন্ত্ৰীক অনুৰোধ জনাম আৰু ডিষ্ট্ৰিক্ট বৰ্ডসকলকো মই অনুৰোধ জনাম যে আপোনালোকে কেনেধৰণৰ পৰীক্ষা পাতিব বিচাৰিছে, আপোনালোকৰ ছিষ্টেমটো অকণমান চেঞ্জ কৰি। আমি জানো যে অসম চৰকাৰে ভাইৰেল কৰা নাই, অসম চৰকাৰে পেপাৰখিনি লিক আউট কৰা নাই, লিক আউট কৰিছে কোনোবা এখন স্কুলত। গতিকে আপোনালোকৰ দায়িত্ব আছে কি? আপোনালোকে যিখন স্কুলত মানে ভাইৰেল কৰিছে ইনভেষ্টিগেট কৰি তেওঁলোকক ওলাই পিনি তেওঁলোকক ছাছপেণ্ড কৰিব লাগে, ইমিডিয়েট ছাছপেনশ্যন কৰিব লাগে, হামেচাগলি ছাছপেণ্ড কৰি দিব লাগে। আৰু এতিয়া তেওঁলোকে যদি আমাৰ ল'ৰা ছোৱালী ক্লাছ 10ত পঢ়া ল'ৰা ছোৱালী পৰীক্ষাবিলাক ভেৰি চেঞ্চিটিভ, তেওঁলোকে মেট্ৰিকৰ কাৰণে প্ৰিপেয়াৰ কৰে, মেট্ৰিক পাছত হায়াৰ ছেকেণ্ডেৰী যদি প্ৰতিখন এক্সামত তেওঁলোকে যদি লিক আউট পেপাৰ যদি বিচাৰি থাকে, আশা কৰি থাকে, আৰু প্ৰতিখন স্কুলত বা এই স্কুলবিলাকত যদি প্ৰতিবাৰে যদি লিক আউট কৰি গৈ থাকে, তেতিয়া ল'ৰা ছোৱালীসকলে যে ভৱিষ্যতে অন্ধকাৰ হ'ব, ল'ৰা ছোৱালীৰ ভৱিষ্যত অন্ধকাৰ হ'ব সেই কথাটো চিয়'ৰ। গতিকে তাৰ ৰেছপনচিবল কোনে ল'ব? তাৰ ৰেছপনচিবল কোনো অসম চৰকাৰে ল'ব নোৱাৰে। কিন্তু অসম চৰকাৰে এটা কাম কৰিব পাৰে, আপোনালোকে যিটো স্কুলৰ পৰা ভাইৰেল হৈছে এই ভাইৰেল পেপাৰখন আপোনালোকে ইনভেষ্টিগেট কৰি উলিয়াই মানুহবিলাকক পাৰ্মানেণ্ট মানে ছাছপেনশ্যন কৰিব লাগে। তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। যিসকলে মোৰ ভিডিঅ'খন ক্লাছ 10 ল'ৰা ছোৱালী যদি মোৰ ভিডিঅ'খন চাই আছে, তেতিয়াহ'লে তোমালোকৰ এটা অনুৰোধ, তোমালোকৰ ভালৰ কাৰণে মই এই ভিডিঅ'খন বনাইছোঁ, তোমালোকে বেয়া পাব নালাগে। তোমালোকৰ ভৱিষ্যত যাতে ভাল হওক। আজি 100ত মিনিমাম 60-70% ল'ৰা ছোৱালী পাইছে, 40%ে পোৱা নাই। কিন্তু সকলোৱে যাতে একদম ফ্ৰেংকলি, সকলোৱে যাতে একদম মানে পেপাৰখন উইদাউট মানে লিক আউট পেপাৰবিলাক যাতে সকলোৱে মানে ল'ৰা ছোৱালী যাতে লিখিব সুবিধা পায়। আৰু যদি লিক আউট পেপাৰ যদি এবাৰ চান্স পাইছে, নেক্সট টাইম পোৱাৰ মানে আশাতে কিতাপ নপঢ়াকৈ থাকিব। গতিকে মই অসম চৰকাৰক অনুৰোধ জনাওঁ, অতি সোনকালে শীঘ্ৰেই আপোনালোকে ব্যৱস্থা কৰক। আৰু মই অসম চৰকাৰক এটা অনুৰোধ জনাইছোঁ, মেট্ৰিকত যেনেকৈ SLC এক্সাম পাতে, পেপাৰখিনি ওচৰৰ পুলিচ থানাত আপোনালোকে জমা ৰাখে আৰু ৰাতিপুৱা পৰীক্ষাৰ দিনা ৰাতিপুৱা পেপাৰখিনি লৈ আহে। তেনেধৰণৰ ফাৰ্ষ্ট ইউনিট টেষ্ট পেপাৰবিলাকো আপোনালোকে কৰি দিয়ক। যিমান ক্লাছ 10ৰ পেপাৰ হয়, ফাৰ্ষ্ট ইউনিট টেষ্ট, হাফ ইয়াৰলি, থাৰ্ড ছেমিষ্টাৰ বা প্ৰি টেষ্ট, সকলো ব্যৱস্থা তেনেকৈ কৰি যাতে ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যত ভাল হওক। আৰু লাষ্ট এটা অনুৰোধ জনাব অসম চৰকাৰক, অসমবাসী ৰাইজ আপোনালোকে এই ভিডিঅ'খন যদি চাই আছে আপোনালোকে শ্বেয়াৰ কৰি দিয়ক। আৰু যাতে মুখ্যমন্ত্ৰীৰ পেপাৰখন পায়, মুখ্যমন্ত্ৰীৰ এই ভিডিঅ'খন পায়। আৰু যদি শ্বেয়াৰ নকৰে, আপোনালোকে জানে আমি অকল নিজৰ কথা চিন্তা কৰা নাই। মই এই ভিডিঅ'খন বনোৱাৰ পাছত হয়তো মোৰো প্ৰব্লেম ফেচ কৰিবলগীয়া হ'ব পাৰে, কিন্তু মই ফেচ কৰিবলৈ ৰেডি আছোঁ। মই যিমান প্ৰব্লেম আছে মই ফেচ কৰিবলৈ ৰেডি আছোঁ। কাৰণ মই ভাবিছোঁ কি আমাৰ ল'ৰা ছোৱালীবিলাক, মই নিজে ইংলিছ টিচাৰ হয়, আৰু যিদৰে ইংলিছৰ পেপাৰ লিক আউট হৈছে, মই পেপাৰখন নাপালোঁ যেনিবা, কিন্তু মোৰ দুখ লাগিছে। আৰু এনেধৰণৰ কথা আগতো হৈ গৈছে। গতিকে এতিয়াৰ পৰা যদি আমি বন্ধ নকৰোঁ, এতিয়াৰ পৰা যদি আমি ষ্টেপছ লৈ যদি বন্ধ নকৰোঁ, ভৱিষ্যতে এনেধৰণৰ ইনচিডেণ্ট হৈ থাকিব। গতিকে মই অসম চৰকাৰক এটাই অনুৰোধ, আপুনি কাইণ্ডলি আপোনালোকে চেষ্টা কৰক আৰু আপোনালোকে ব্যৱস্থা লওক। আপোনালোকে যদি ব্যৱস্থা লয়, তেতিয়াহ'লে অনাগত দিনবিলাকত কোনো এখন স্কুল, প্ৰাইভেট স্কুলেই হওক, গভৰ্ণমেণ্ট স্কুলেই হওক, কোনো এখন স্কুলে পেপাৰ লিক কৰাৰ হিম্মত নাৰাখিব। গতিকে এই ভিডিঅ'খন যিসকলে চাই আছে কাইণ্ডলি শ্বেয়াৰ কৰি দিয়ক, হোৱাটছআপে গ্ৰুপে শ্বেয়াৰ কৰি দিয়ক। আৰু আপোনালোকৰ আৰু পেপাৰখিনি মই ফাৰ্ষ্ট ফ্ৰণ্টৰ পেপাৰটোৱে মই স্ক্ৰীণত আপোনাৰ ডিছপ্লে কৰি দিছোঁ। আৰু যদি প্ৰপাৰ ইনভেষ্টিগেশ্যনৰ কাৰণে যদি আপোনাক লাগে নেক্সট পেপাৰখিনি মই দিবলৈ ৰেডি আছোঁ। কিন্তু এইটো ইনভেষ্টিগেশ্যন যদি টিমে যদি আহি যদি ইনভেষ্টিগেশ্যন কৰিব বিচাৰে বা FIR যদি দিয়ে বা ডিষ্ট্ৰিক্ট বৰ্ডে যদি FIR দিয়ে, মই গোটেই পেপাৰখন মই দিবলৈ ৰেডি আছোঁ। গতিকে আপোনালোকে ব্যৱস্থা লওক ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কাৰণে, আমাৰ ল'ৰা ছোৱালী, অসমৰ ল'ৰা ছোৱালীক ভৱিষ্যতৰ কাৰণে আপোনালোকে এই বিকল্প ব্যৱস্থা ল'বই লাগিব। আৰু এই যিখন স্কুলৰ পৰা বাৰে পেপাৰ লিক হৈছে, এইখন স্কুলত এপ্ৰপ্ৰিয়েট একশ্যন লওক, প্ৰিন্সিপালক ধৰিব লাগে, শিক্ষকসকলক ধৰিব লাগে, তাত 4th গ্ৰেডত চাকৰি কৰা বা 3rd গ্ৰেডত চাকৰি কৰা কৰ্মচাৰীসকলক ধৰিব লাগিব। আৰু ইনভেষ্টিগেট যদি কৰে, মোৰ হোৱাটছআপত বা কোনটো হোৱাটছআপত গৈছে, এই ইনভেষ্টিগেট যদি কৰি গৈ থাকে ক'ৰ পৰা লিক আউট হৈছে পেপাৰখন আৰামছে ওলাই আহিব। ধন্যবাদ। ভিডিঅ'খন শ্বেয়াৰ কৰিব আৰু অসম চৰকাৰক লাষ্ট সেইটো অনুৰোধ। ধন্যবাদ।